আজিৰ মূল কাৰ্যসূচীটো দুটা আছিল। এটাটো হ'ল যে সাঁওতাল জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী হিচাপে 30 জুনক আমি বিশেষ দিন বুলি আমি অবজাৰ্ভ কৰোঁ। কাৰণ যেহেতু সেইদিনা আমাৰ সিদ মুৰ্মু আৰু কানহু মুৰ্মু তেখেতসকলৰ নেতৃত্বত মানে মোটামুটি 10,000তকৈ ওপৰ মানুহ গোট খাইছিল। আৰু গোট খোৱাৰ লক্ষ্য বা উদ্দেশ্যটো আছিল যে ব্ৰিটিছে যিটো আমাৰ ওপৰত শাসন চলাইছিলে ভাৰতবৰ্ষত, আৰু তেখেতসকলৰ জৰিয়তে বা তেখেতসকলৰ লগত যিবিলাক জমিদাৰ আছিল তেখেতসকলে অন্যায় অত্যাচাৰ চলাইছিলে এই জনগোষ্ঠীৰ ওপৰত। আৰু সেইকাৰণে সিদ মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত 10,000 মানুহ গোট খাইছিল 1855 চনত 1855ত আজিৰ এই তাৰিখত। আৰু সেইদিনাই তেখেতসকলে এটা যুদ্ধ ঘোষণা কৰিছিল ব্ৰিটিছ ৰাইজৰ এগেইনষ্টত। আৰু সেইটোকে আমি হুল দিৱস বুলি পালন কৰোঁ, সাঁওতাল জনগোষ্ঠীৰ সিদ কানহু হুল দিৱস বুলি পালন কৰোঁ। আৰু সেইদিনাই আমি একেলগত একগোট হৈছিলোঁ আৰু সেইটো নেশ্যনেল ইণ্টিগ্ৰেশ্যন ডে বুলিও আমি মানো। তো সেইকাৰণে সেইদিনা আমি স্মৰণ কৰোঁ যে আমি একলগ থাকিব লাগে, ইউনিটিত থাকিব লাগে। আমাৰ যিখিনি আমাৰ ওপৰত অন্যায় আহিব, অত্যাচাৰ আহিব, আমাৰ ওপৰত যিকোনো ধৰণৰ শোষণ চলিব, সেইটোৰ বিৰোধত থিয় দিবলৈ আজিৰ এই দিনটো আমাক স্মৰণ কৰাই দিয়ে। আৰু সেই দুজন বীৰ পুৰুষ সিদ মুৰ্মু আৰু কানহু মুৰ্মু তেখেতসকলৰ নেতৃত্বত যিহেতু হৈছিল, তো তেখেতসকলৰ স্মৰণত তেখেতসকলক সন্মান জনোৱাৰ কাৰণে BTC চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলক সন্মান জনাই, শ্ৰদ্ধা জনাই আমাৰ এইখন জনগোষ্ঠীৰ কাৰণে এটা ডাঙৰ উপহাৰ দিলে আজিৰ এই তাৰিখত। আজিৰ এই তাৰিখটো আমাৰ কাৰণে এটা হিষ্টৰিক ডে হয়, ঐতিহাসিক দিন হয়। আৰু আজিৰ এই তাৰিখত BTC চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যে তেখেতসকলে এই দুজনৰ নামত যিটো মূৰ্তি দিলে, সেইটো মূৰ্তিটোৰ কাৰণে আজি প্ৰগ্ৰামটো ৰখা হ'ল উদ্বোধন প্ৰগ্ৰাম, ফাউণ্ডেশ্যন ষ্ট'ন লে প্ৰগ্ৰাম, যাতে সেই ফাউণ্ডেশ্যন ষ্ট'নটো লে কৰাৰ পিছত ইয়াত তেখেতসকলৰ মূৰ্তিটো বনোৱা হ'ব। আৰু সেই মূৰ্তিটো কিন্তু এই জনগোষ্ঠীৰ কাৰণে এটা বহুত ডাঙৰ গৌৰৱৰ কথা হ'ব। আৰু এটা ভাল মেছেজ যাব যে BTRত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক সঁচাকেই বৰ্তমান চৰকাৰে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে সন্মান জনায়, সেইটো এটা বহুত ডাঙৰ মেছেজ যাব। ইয়াত যিবিলাক আমি জানো যে বহুত অশান্ত পৰিৱেশ আছিলে, অশান্তি আছিলে, কিন্তু এতিয়া শান্তিৰ প্ৰতি আমি আগবাঢ়িছোঁ, সেইটো এটা মেছেজ কনভে হ'ব। আৰু সেইকাৰণে আজিৰ তাৰিখত মই বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক, আমাৰ BTR চৰকাৰক অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিব বিচাৰিছোঁ। তো সেইটোৱে মেইন প্ৰগ্ৰাম আছিল আজিৰ, যি ইয়াত আপোনালোকে চালে। আমি বেছি দেৰি নকৰোঁ, আমাৰ ইতিমধ্যে সময়খিনি হৈ গ'ল। আৰু আমাৰ যিসকল জ্যেষ্ঠ ব্যক্তি তেখেতসকল আজি আমাৰ ইয়াত উপস্থিত হৈছে। আজি পুনতে আমি BTRবাসী হৈ আৰু সদস্যতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। কাৰণ আজিৰ দিনত এই সন্ধিক্ষণত আমি যি পৰিৱৰ্তনৰ কাৰণে সকলোৱে সংগ্ৰাম কৰিছিলোঁ, কাম কৰিছিলোঁ, আৰু সকলোৱে নিজৰ ইচ্ছা আৰু পৰিৱৰ্তনৰ যি নতুন চৰকাৰ পালে, সেই চৰকাৰৰ নীতি আদৰ্শত সঁচাকৈ BTC-বাসী ৰাইজ অনুপ্ৰেৰণা হৈছে, উৎসাহিত হৈছে। আৰু এইখিনি সময়ত আমি BTCৰ ডেপুটি চিফ পৰম চৰ্দাৰ গোবিন্দ বসুমতাৰী ছাৰক আমি আজি ইয়াত উপস্থিত হৈছে। তাৰ লগে লগেই আমাৰ সকলোৰে জ্ঞাত আমাৰ পৰম চৰ্দাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ছাৰ ইয়াত উপস্থিত হৈছে। আৰু সকলোৰে দাদাস্বৰূপ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আৰু আমাৰ সকলোৰে লোকেল বুলি ক'ব লাগিব সজল সিং ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আমাৰ UPPL দলৰ জিলা সভাপতি ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আৰু আমাৰ সকলোৰে চৰকাৰ সোমনাথ ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আৰু আপোনালোকে জানে আমাৰ নমিনেটেড MCLA সকলোৰে
মাতৃস্বৰূপ দাদাস্বৰূপ বিৰচেন হাজদা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু আমি ইয়াতে সকলোকে জনাই সুখী হ'ম যে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ নৰ্থ ইষ্ট